নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বন্ধুসকল, আজি মই আপোনালোকক এই বাইকখন মানে FZ-S ভাৰ্চন 3 বাইকখনৰ এটা ৰিভিউ আগবঢ়াম বুলি ভাবিছোঁ। বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, এই বাইকখন ল'বলৈ মোৰ আজি 4 মাহ হৈ গ'ল আৰু মই বাইকখন অলমষ্ট 5000 কিলোমিটাৰ চলালোঁ। এই 5000 কিলোমিটাৰ চলাই মোৰ যিটো এক্সপিৰিয়েঞ্চ হ'ল, সেই এক্সপিৰিয়েঞ্চটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল চাওক, প্ৰথমতে কথাটো হ'ল, আমি এই বাইকখন ল'বলৈ হ'লে আমি কেনেকুৱা ধৰণৰ যুৱকসকলে এই বাইকখন ল'ম। মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'বলৈ বিচাৰিম যে আপোনালোকে যদি এই বাইকখন ল'বলৈ হয়, আপোনালোকে অতি কমেও 5.8 আপোনালোকৰ হাইট হ'ব লাগিব, কাৰণ বাইকখনৰ হাইটটো অকণমান বেছি। সেয়েহে মই আপোনালোকক ক'বলৈ বিচাৰোঁ, যদিহে আপোনালোকৰ হাইটটো 5.8তকৈ কম আছে, তেতিয়াহ'লে আপোনালোকে এই বাইকখন নোলোৱাটোৱে ভাল। পিছত অকণমান হয়তো প্ৰব্লেম ফেচ কৰিব পাৰে। যদিহে আপোনালোকৰ হাইটটো 5.8 বা তাতকৈ বেছি, তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত মনে এই বাইকখন ল'ব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। আজিকালি যেতিয়া আমি বাইক এখন লোৱাৰ কথা চিন্তা কৰোঁ, তেতিয়া আমাৰ প্ৰথমতে মনলৈ আহে মাইলেজ। যিহেতু আমাৰ পেট্ৰলৰ দামটো বহুত বেছি, গতিকে আমি চিন্তা কৰিবই লাগিব। মই আপোনালোকক মোৰ যিহেতু 5000 কিলোমিটাৰ অলমষ্ট চলালোঁ বাইকখন, মই যিখিনি গম পাইছোঁ, মই অনুমান কৰিব পাৰিছোঁ এই গাড়ীখনে মাইলেজ 33 পৰা 33 to 35 ইমানমান মাইলেজ বৰ্তমান সময়ত এই গাড়ীখনে দি আছে। গতিকে আপোনালোকে যদি সেইখিনি মাইলেজ দিয়াৰ ভিতৰত গাড়ী বিচাৰে, তেতিয়াহ'লেও আপোনালোকে এই গাড়ীখন ল'ব পাৰে। আৰু মই ছাৰ্ভিচিং কৰিব যাওঁতে ডিলাৰত কোৱা হিচাপত যেতিয়া আমাৰ ছাৰ্ভিচিংকেইটা কমপ্লিট হৈ যাব, তেতিয়া 40 to 45 এই গাড়ীখনে মাইলেজ দিব। গতিকে মাইলেজৰ ক্ষেত্ৰত আপোনালোকে বৰ্তমান মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ 33 to 35 এই গাড়ীখনে বৰ্তমান সময়ত মাইলেজ দি আছে। বন্ধুসকল, এইবাৰ আহোঁ আমি গাড়ীখনৰ প্ৰাইজৰ কথালৈকে। এই গাড়ীখন যদি আপোনালোকে ল'বলৈ হয়, আপোনালোকে 1,47,000 পৰা 1,50,000 টকাৰ ভিতৰত ডিলাৰত পে'মেণ্ট কৰি পেলাই গাড়ীখন আপোনালোকে নিজৰ কৰি ঘৰলৈকে লৈ আহিব পাৰিব। তাত আপোনাৰ ইঞ্চুৰ, RC গোটেইবোৰ সোমাই থাকিব, কিন্তু এচেছৰিজখিনি সেইখিনি টকাৰ ভিতৰত নাথাকিব। আপোনালোকে এচেছৰিজখিনি ল'বলৈ হ'লে তাতকৈ ওপৰত আপোনালোকে পে'মেণ্ট কৰিব লাগে। এইবাৰ আহোঁ এটা মেইন কথা, মানে আমাৰ গাড়ীখন লোৱাৰ আগতে আমি চিন্তা কৰোঁ যে গাড়ীখনৰ কিবা প্ৰব্লেম আছে নেকি। গতিকে মই আপোনালোকক এই 5000 কিলোমিটাৰ চলাই মোৰ যিটো এক্সপিৰিয়েঞ্চ হ'ল, সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক ক'বলৈ বিচাৰিম যে এই গাড়ীখনৰ মই বিশেষ মেজৰ প্ৰব্লেম এতিয়ালৈকে একো দেখা পোৱা নাই। যদিও মই চেইনডালৰ অকণমান প্ৰব্লেম পাইছোঁ। এই 5000 কিলোমিটাৰত মই প্ৰায় 6 বাৰমান মোৰ চেইনডাল ঠিক কৰিবলগীয়া হৈছে। বিশেষ মেজৰ প্ৰব্লেম নহয়, চেইনডাল অকণমান সোনকালে ঢিলা হয় আৰু সোনকালে শুকাই যায়। শুকোৱাটো মোৰ বেছিকৈ ৰানিং কৰিছোঁ কাৰণেও হ'ব পাৰে, কিন্তু অকণমান মানে মোৰ আগৰ যিখন বাইক আছিলে, সেই বাইকখনৰ তুলনাত এই বাইকখনৰ চেইনডাল অকণমান সোনকালে ঠিক কৰিবলগীয়া হয়। গতিকে বিশেষ মেজৰ প্ৰব্লেম মই এতিয়ালৈকে এই বাইকখনত দেখিবলৈ পোৱা নাই, কিন্তু চেইনডালৰ সেই সামান্য প্ৰব্লেমটো মই ফেচ কৰিবলগীয়া হৈছে। গতিকে আপোনালোকে প্ৰব্লেমৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম, মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, বিশেষ প্ৰব্লেম আপোনালোকে নাপাব, যিহেতু মই পোৱা নাই। কিন্তু আপোনালোকে চেইনডালৰ কথাটো এবাৰ ভাবি চাব। বন্ধুসকল, এবাৰ মই আপোনালোকক ক'বলৈ বিচাৰিম এই বাইকখনৰ কমফৰ্টেবলৰ কথা। এই বাইকখন আমি বহুতে বাইক এখন ল'বলৈ যাওঁতে আমি চিন্তা কৰোঁ যে বাইকখন কমফৰ্ট হয় নে নহয়, মই বাইকখন চলাই কমফৰ্টেবল ফিল কৰিম নে নকৰিম। চাওক, মই মোৰ হাইট অনুসাৰে এই বাইকখন টেষ্ট ড্ৰাইভ লৈ পেলাই লৈছিলোঁ, আৰু মই যিদিনা টেষ্ট ড্ৰাইভ লৈছিলোঁ সিদিনাখনে বাইকখন চলাই মই কমফৰ্টেবল ফিল কৰিছিলোঁ। আজি মই আপোনালোকক ক'বলৈ বিচাৰিম, মই এই বাইকখন এদিনত প্ৰায় 200 কিলোমিটাৰ চলাইছোঁ, আৰু 200 কিলোমিটাৰ চলাই মই আগৰ বাইকখনৰ তুলনাত ক'বলৈ বিচাৰিম, আগৰ বাইকখন চলাই মই যিমানখিনি বিষ অনুভৱ কৰিছিলোঁ, এই বাইকখন 200 কিলোমিটাৰ চলাই মই সিমানখিনি বিষ কঁকালৰে হওক পিঠেৰে হওক অনুভৱ কৰা নাই। সেই ক্ষেত্ৰত মই আপোনালোকক ক'বলৈ বিচাৰিম, যদিহে আপোনাৰ হাইটটো 5.8 পৰা 6 ফুটৰ ভিতৰত আছে, তেতিয়াহ'লে আপোনালোকে এই বাইকখন নিশ্চয়কৈ ল'ব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে কমফৰ্ট ফিল কৰিব।
আৰু এটা কথা ক'বলৈ বিচাৰিম, আমাৰ কিছুমান বাইক থাকে ভাইব্ৰেট হয়, আমি যেতিয়া বাইকখন চলাই থাকোঁ বাইকখনৰ ভাইব্ৰেশ্যন এটা ফিল কৰোঁ আমি, কিন্তু এই বাইকখনৰ ক্ষেত্ৰত এতিয়ালৈকে মই সেই অনুভৱটো কৰা নাই, বাইকখন চলাই মই ভাইব্ৰেট ফিল কৰা নাই, ভাইব্ৰেট নহয় যেন মোৰ অনুভৱ হৈছে গাড়ীখন, পিছলৈ নাজানো, কিন্তু এই 5000 কিলোমিটাৰলৈকে মোৰ গাড়ীখন ভাইব্ৰেট হোৱা নাই। আৰু কমফৰ্টৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ, যদিহে আপোনালোকৰ হাইটটো 6 ফুট আৰু 5.8ৰ ভিতৰত আছে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে বাইকখন ল'ব পাৰে। যিহেতু মই কমফৰ্টেবল ফিল কৰিছোঁ, মোৰ বিশ্বাস আছে নিশ্চয়কৈ আপোনালোকে এই FZ-S ভাৰ্চন 3 বাইকখনত কমফৰ্ট ফিল কৰিব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই এই বাইকখনৰ কথাখিনি মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'লোঁ। যিহেতু মই বাইকখন আজি 4 মাহ আৰু 5000 কিলোমিটাৰ চলালোঁ, গতিকে মই মোৰ বাইকখন চলাই যিমানখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ ফালৰ পৰা মই এই ভিডিঅ'টো তৈয়াৰ কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাইছে। যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিবলৈ আপোনালোকে নিশ্চয়কৈ নাপাহৰিব। নমস্কাৰ।